নমস্কাৰ, ৱেলকাম টু অনুজ কিটচেন। আহক আজি মই আপোনালোকৰ লগত ৰসগোল্লাৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। ৰসগোল্লা বনাবলৈ খুব সহজ আৰু একদম কুইক। এয়া চাওক, গাখীৰ আধা লিটাৰ মই নেমুৰ ৰস 2 চামুচ দি ফটাই লৈছোঁ। গাখীৰ যেতিয়া ফটাই লোৱা হয় তেতিয়া এইখিনিক চানা বুলি কোৱা হয়। এতিয়া মই এই চানা পানীটো চেকি ল'ম। এখন কটন কাপোৰত এনেদৰে চানা দি দিছোঁ। এয়া পানীটো খুব ধুনীয়াকৈ চেপি ল'ম যাতে চানাত পানী নাথাকে। হৈ গ'ল চেপি লোৱা। এখন প্লেটত এনেদৰে ঢালি দি দিলোঁ। খুব ধুনীয়া হৈছে, চানাৰ পানী অকণমানো নাই। এয়া চাওক, চানা এনেদৰে হাতেৰে মিহিকৈ মঠি ল'ব লাগিব। আৰু মই এতিয়া ইয়াতে অকণমান ময়দা দি দিছোঁ। ৰসগোল্লা বনাবলৈ একদম সহজ, খাবলৈ কিন্তু খুব টেষ্টি হয়। সকলোৱে ভাল পায় ৰসগোল্লা। এয়া চাওক, মই ভাবিছিলোঁ আগতে ৰসগোল্লা বনোৱা বহুত কঠিন, কিন্তু যেতিয়া মই শিকিছোঁ দেখিছোঁ একদম সহজ। কিন্তু ৰসগোল্লাটো মঠাৰ লগতে কথা, খুব ধুনীয়াকৈ মঠিব লাগে আৰু বহুত সময় মঠিব লাগে। এতিয়া হৈ গৈছে মোৰ মঠা। এতিয়া মই বল বনাম। এয়া চাওক, এনেদৰে বল বনাইছোঁ। এতিয়া লকডাউনৰ সময়ত মিঠা খাবলৈ মন গ'লে আপোনালোকে নিশ্চয় এনেদৰে বনাই খাব। এয়া চাওক, মই বহুত ঘূৰাই ঘূৰাই বলকেইটা বনাইছোঁ। যিমান সময় আপুনি এনেদৰে বনাব সিমানে ধুনীয়া হ'ব ৰসগোল্লাকেইটা। হৈ গ'ল ৰসগোল্লা বনোৱা। এতিয়া মই চেনি পানী বনাই ল'ম। এয়া পানী দি দিছোঁ, 2 বাটি পানী দিছোঁ আৰু ইয়াতে 2টা ইলাচি থেতেলিয়াই দি দিছোঁ আৰু সেই বাতিৰে 1 বাটি চেনি দি দিছোঁ। এতিয়া মই চেনি গলি যোৱালৈকে এনেদৰে লৰাই থাকিম। চেনিত ইলাচি দিলে খুব ধুনীয়া টেষ্ট হয়, চেণ্ট হয় ৰসগোল্লাৰ। এয়া চাওক, গলি গ'ল চেনি। ইয়াতে মই এতিয়া ৰসগোল্লা দি দিলোঁ। ৰসগোল্লা ডুবি যোৱালৈকে চেনি পানী হ'ব লাগে যাতে ৰসগোল্লা ডুবি যায়। এয়া চাওক, ৰসগোল্লা ডুবি গৈছে আৰু এতিয়া ফুলিব ধৰিছে। এয়া চাওক, খুব ধুনীয়াকৈ ফুলিছে আৰু ছফ্ট হৈছে। মই আপোনালোকক এটা ভাঙি দেখুৱাম। ইমান সহজ ৰসগোল্লা, মই নিজে ভবা নাছিলোঁ ৰসগোল্লা বনোৱাটো ইমান সহজ বুলি। হৈ গ'ল ৰসগোল্লা বনোৱা। চাওক আপোনালোকে কি ধুনীয়াকৈ ফুলিছে আৰু ধুনীয়াকৈ ছফ্ট হৈছে। খাবলৈও টেষ্টি হৈছে, ইলাচিৰ গোন্ধটো আহিছে। এয়া চাওক কি ধুনীয়া ছফ্ট হৈছে। যদি আপোনালোকৰ মোৰ ৰসগোল্লাৰ ৰেচিপিটো ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।